हेलो बंधु बान्धवीসকল, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম স্বচ্ছ সৰ্বেক্ষণত স্থান পোৱা 2021 চনত অসমৰ স্থানসমূহৰ বিষয়ে। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। তেজপুৰ আটাইতকৈ স্বচ্ছ চহৰ, জনসংখ্যা 50,000ৰ পৰা 1 লাখলৈকে। উত্তৰ পূব মণ্ডলত স্থানপ্ৰাপ্ত চহৰসমূহৰ ভিতৰত তেজপুৰ 1 নম্বৰ। 2 নম্বৰত আছে গোলাঘাট, আটাইতকৈ স্বচ্ছ চহৰ, জনসংখ্যা 25,000ৰ পৰা 50,000। আটাইতকৈ স্বচ্ছ চহৰ গোলাঘাট। 3 নম্বৰ বঙাইগাঁও, শ্ৰেষ্ঠ উদ্ভাৱন আৰু অনুশীলনৰ চহৰ হিচাপে স্বচ্ছ স্থানত স্থান পাইছে আৰু ইয়াৰ জনসংখ্যা হ'ল 50,000ৰ পৰা 1 লাখ। স্বচ্ছ সৰ্বেক্ষণত স্থান পোৱা আৰু এটা চহৰ হ'ল কোকৰাঝাৰ। এইটো স্থান পোৱাৰ কাৰণ হ'ল সৰ্বশ্ৰেষ্ঠ বহনক্ষম চহৰ হিচাপে স্বীকৃতি পাইছে। ইয়াৰ জনসংখ্যা হ'ল 25,000ৰ পৰা 50,000। হাইলাকান্দি, শ্ৰেষ্ঠ উদ্ভাৱন আৰু অনুশীলনৰ চহৰ হিচাপে স্বীকৃতি পাইছে। ইয়াৰ জনসংখ্যা হ'ল 25,000ৰ পৰা 50,000। হাফলং, দ্ৰুততম পৰিৱৰ্তনশীল চহৰ হিচাপে ইয়াৰ জনসংখ্যা 25,000ৰ পৰা 50,000। তাৰপিছত হ'ল যোৰহাট স্বীকৃতি পাইছে শ্ৰেষ্ঠ বহনক্ষম চহৰ হিচাপে। ইয়াৰ জনসংখ্যা হ'ল 50,000ৰ পৰা 1 লাখ। আৰু তিনিচুকীয়া হ'ল দ্ৰুততম পৰিৱৰ্তনশীল চহৰ। ইয়াৰ জনসংখ্যা 50,000ৰ পৰা 1 লাখ। এই 8টা চহৰ মুঠ অসমৰ সৰ্বেক্ষণত স্থান পাইছে। আমাৰ অসমৰ পৰা স্বচ্ছ চহৰ হিচাপে স্বীকৃতি লাভ কৰিছে 2021 তথ্য অনুসৰি।